ৰজাৰ ন্যায়ৰ বাবে এখন ডাঙৰ যুদ্ধ হ'ব। মুখ্যমন্ত্ৰীলৈ ৰজাৰ পত্নীৰ পত্ৰ প্ৰেৰণ। পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি। অভিযুক্ত পক্ষই নিজকে শক্তিশালী কৰিছে, গতিকে ৰজাৰ পৰিয়াল এতিয়া সৰব। ৰজাৰ ন্যায়ৰ বাবে চৰকাৰী পক্ষত নিয়োগ কৰিব লাগিব এদল শক্তিশালী অধিবক্তা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে ৰজাৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি। পত্ৰখনত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে, গোচৰটোৰ প্ৰতিজন অভিযুক্তই নিজৰ সুৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ আৰু অত্যন্ত অভিজ্ঞ অধিবক্তাক সুকীয়াকৈ নিয়োগ কৰিছে। অসমৰ ৰজাৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ দাবীত এতিয়া সৰব হৈ পৰিছে তেওঁৰ পৰিয়াল। প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যসকলে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰি গোচৰটোৰ বাবে এক বিশেষ আদালত গঠন কৰাৰ লগতে চৰকাৰী পক্ষত এদল শক্তিশালী অধিবক্তা নিয়োগৰ আবেদন জনাইছে। মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে, গোচৰটোৰ প্ৰতিজন অভিযুক্তই নিজৰ সুৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ আৰু অত্যন্ত অভিজ্ঞ অধিবক্তাক সুকীয়াকৈ নিয়োগ কৰিছে। অভিযুক্তৰ বিৰুদ্ধে যুঁজ দি জুবিন গাৰ্গৰ বাবে ন্যায় নিশ্চিত কৰিবলৈ চৰকাৰী পক্ষতো সমানে শক্তিশালী আৰু খ্যাতি সম্পন্ন অধিবক্তাৰ দল থকাটো প্ৰয়োজন। ন্যায়িক প্ৰক্ৰিয়া যাতে দীৰ্ঘসূত্ৰী নহয় তাৰ বাবে বিশেষ আদালতৰ জৰিয়তে বিচাৰ সম্পন্ন কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, অহা 9 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়টো আলোচনা কৰা হ'ব। এই বৈঠকৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো বিশেষ আদালতলৈ প্ৰেৰণ কৰা হ'ব নে নাই সেই সন্দৰ্ভত চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। এতিয়া সকলো অপেক্ষাৰত অসমৰ ৰজাই ন্যায় পাব। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আপুনিও লিখক #JusticeForJubin Garg। পাখি পাখিয়ে নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল। মন পাখি মেলি যা